বিৰাট টেষ্টি হৈছে এয়া আমলখি গুড় দি বনোৱা আচাৰ বিৰাট সোৱাদ লগা হৈছে নিশ্চয় এবাৰ ট্ৰাই কৰিব বহুত সুস্বাদু হয় বিৰাট ভাল লাগিছে এয়া লৈ লৈছোঁ এতিয়া আমলখিখিনি ভালকৈ এতিয়া আমি ধুই ল'ম ধুই লৈ এটা পাত্ৰত এতিয়া পানী দি পেলাই বইল কৰিম বেছি বইল কৰিব নালাগে হাফ বইল কৰিলেও হ'ব ইয়াত পানী দি দিলোঁ ইয়াতে আমি দি দিম অলপ এতিয়া ভিনেগাৰ অলপ দিম এইটো উল্টা হৈ গৈছে ইয়াতে দি দিম অলপমান ভিনেগাৰ সোনকালে সিজিব এয়া উতলিছে এতিয়া ৰেডি হ'বই এতিয়া এটা পাত্ৰত এতিয়া আমলখিখিনি কাঢ়ি ল'ম এইখিনি মিহি কৰি ল'ম মিহি কৰিবলৈ এতিয়া পিহনা ব্যৱহাৰ কৰিম পিহনাখনত গোটেইখিনি পিহি ল'ম গ্ৰেট কৰি ল'ম এইখন ব্যৱহাৰ কৰিছোঁ এইখন একে জোখৰে হ'ব সকলোখিনি ভাল লাগিব এইদৰে কৰি ল'লোঁ সকলোখিনি এয়া এই ধৰণে হ'ব বিৰাট টেষ্টি হয় ট্ৰাই কৰিবচোন গুড় দি বনোৱা আচাৰটো সকলোৱে বনায় কিন্তু গুড় দি এনেকৈ বনাইছেনে ট্ৰাই কৰিব ইয়াত পাত্ৰত এতিয়া দি দিলোঁ গুড়খিনি হাফ কাপ পানী দিলেও হ'ব বেছি পানী দিব নালাগে অলপমান দিলেই হ'ল খালি গুড়টো ধুপি নাযাবলৈ লাগি নধৰিবলৈ দিলেই হ'ল এই ধৰণেৰে ইয়াতে আমি দি দিম এতিয়া ইয়াত দিম হালধি দিম অলপ হালধি দিছোঁ 1 চামুচ ইয়াত নিমখ দিছোঁ সোৱাদ অনুসৰি নিমখ দিলেই হ'ল জিৰা দিছোঁ এনেকৈ লৰাই দিম অলপ কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ জ্বলা হ'লে ভাল লাগিব অলপ জ্বলা মিঠা হ'লে বিৰাট টেষ্ট হয় ইয়াত ধনিয়া গুড়ি দি দিছোঁ বেছি মছলা ব্যৱহাৰ নকৰোঁ বিৰাট টেষ্টি হৈছে সৰু ল'ৰা ছোৱালীৰ টিফিনতো ব্যৱহাৰ কৰিব পাৰিব আমলখি হয় গুড় একো হেৰি নহয় বহুত দিনলৈকে থৈ দিব পাৰিব ইয়াতে দি দিম এতিয়া গ্ৰেট কৰি লোৱা আমলখিখিনি অলপ সময়তে হৈয়ে যায় বেছি সময় প্ৰয়োজন নাইয়ে এতিয়া হৈয়ে যাব এয়া চাওক কালাৰ কি ধুনীয়া লাগিছে নহয় এবাৰ ট্ৰাই কৰিব নিশ্চয় বিৰাট টেষ্টি লাগিছে খাই এবাৰ ট্ৰাই কৰি ক'ব ইমানেই টেষ্টি এয়া হৈ গৈছে ৰেডি হৈ গৈছে ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ তেনেহ'লে আহোঁ বাই বাই ধন্যবাদ